গুৱাহাটী ইমানে ডেভেলপ হৈ আছে, আমাৰ চিন্তাবিলাক আমাৰ কাম কাজ অলপ সলনি হোৱাৰ সময় হৈছে আৰু এই দায়িত্ব অকল আমাৰ এইটো নাভাবিব, চবৰে দায়িত্ব আছে। মানে এই গোটেই মাটি ক্লিয়াৰ হৈ যাব। আপোনালোকে অলপ কৰিছে নহয় সেটা বেশি স্টেট বাই স্টেট করছে স্যার, আর আমার দুই মিনিট বেশি যাবো এইটোৱে মানে রোড সাইড প্রবলেম কি হচ্ছে না আদাবাৰী আলফান্সি জবৰ ফালৰ পৰা আহিছে। জায়গা দিব লাগবে, জায়গা দিব লাগবে জালুকবাৰীৰ ওপৰত মই ইমান গাড়ী ৰখা দেখা পাইছোঁ। দলঙৰ ওপৰতো পাৰ্কিং দিয়া মানুহ উঠোৱাটো ঠিক নহয় আৰু আলট্ৰাবিলাকৰ অৱস্থা দেখিছোঁ, তেল ডিপু একোটাই ৰাখি আছে। এইটো হ'লেতো ঠিক নহ'ব। তাৰ কাৰণে ভাবিছোঁ এইটো আকৌ পুনৰ আগৰ নিচিনা পাৰ্টি হিচাপে আলোচনা বেয়া হ'ব। অলপ মানে বাছ ষ্টেণ্ডৰ ষ্টেণ্ডাৰ্ড কৰি দিব লাগিব ছাৰ, মানে ষ্টেণ্ডাৰ্ডৰ কাৰণে মানুহ নোসোমাই ছাৰ। তাৰ কাৰণে আমি ভাবিছোঁ যোনে য'ত নাথাকক গাড়ী ধৰিবৰ কাৰণে যেতিয়া জালুকবাৰী এইটো কয় আদাবাৰী গাড়ী ৰাখে বুলি কয় মানুহ ডাইৰেক্ট আহি যায়। আগতে বহুত সুবিধা আছিল, এতিয়া দলঙৰ যান জঁট চব কমিব। সোমাব নিদিয়াৰ কাৰণে এতিয়া আমি ৰখাব নোৱাৰোঁ, মানুহবিলাকে চিগনেল দিয়ে, উপায়তো নাই, তাতে ব্ৰিজৰ ওপৰত ৰখাব লগা হয়। ইয়াত গ্ৰীণটো ৰখা যাব নাই, গ্ৰীণ বাছতো আহিব লাগিব। গ্ৰীণ বাছৰ কাৰণে এটা পাত খিনি ভাল কৰি দিলে আৰু থকা জেগাবিলাক পানী হৈ যায় ছাৰ, ড্ৰেইনৰ কোনো ব্যৱস্থা নাই ছাৰ, গোটেই পানী হৈ যায় এইবিলাক ছাৰ, মানে পানী হৈ যায়, জিৰণি কথা নাই ছাৰ। এমিনিটিজ থাকিব, টয়লেট চয়লেট থাকিব। ডেভেলপ কৰি দিয়ক আৰু জিৰণি কথা পানী মানে মানুহ সোমাব টান পায়, বোকা হয় ছাৰ। আপোনালোকে আগৰ নিচিনা ভাবিব নালাগে, গুৱাহাটী ইমানে ডেভেলপ হৈ আছে, আমাৰ চিন্তাবিলাক আমাৰ কাম কাজ অলপ সলনি হোৱাৰ সময় হৈছে আৰু এই দায়িত্ব অকল আমাৰ এইটো নাভাবিব, চবৰে দায়িত্ব আছে।